Hello guys, কেনে আছে আপোনালোক? মই বিনাশ আৰু আপোনালোকে চাই আছে মই অবি ইউটিউব চেনেল। আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক আমাৰ কলেজত মানে বায়'লজিৰ বাবে যি পঁইতাচোৰা আমাক ইয়াত কয় তেল বকোৱা এয়া কটা এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ। মানে আমাৰ ছাৰে আমাৰ এটা পঁইতাচোৰা কাটি তাৰ অৰ্গেনেলছবিলাক দেখুৱাই দিছিল আৰু মই ভাবিলোঁ যে আপোনালোককো সেইবোৰ দেখুৱাওঁ আৰু আপোনালোকে চাই ভিডিঅ'টো উপভোগ কৰিব। আৰু মই ভাবোঁ যে ইয়াৰ পৰা বৰ শিকিবলগীয়া ভিডিঅ' বুলি। আৰু মই আপোনালোকৰ স্ক্ৰীণত এয়া দেখুৱাইছোঁ মানে পঁইতাচোৰাৰ যিবিলাক অংগ। আৰু মই আপোনালোকক এটা ফেক্টছ কওঁ যে পঁইতাচোৰাই কেৱল নাকেৰে বা মুখেৰে উশাহ নলয়, সম্পূৰ্ণ দেহটোত থকা বিন্ধাৰ সহায়ত উশাহ লয়। তাৰ ফলত আমি পঁইতাচোৰাৰ যদি ডিঙিটো কাটিও দিওঁ মানে ই প্ৰায় এসপ্তাহমান ডিঙি নোহোৱাই জীয়াই থাকিব পাৰে। এইটো ফেক্টছ মই আপোনালোকক মানে ক'লোঁ আৰু ময়ো জানিলোঁ, সেয়েহে মই আপোনালোকক দেখুৱাই মানে কৈ দিলোঁ। আৰু আপোনালোকে ইয়াত নিশ্চয় দেখিব পাৰে ইয়াতে ছাৰে আমাৰ পঁইতাচোৰা কাটি দেখুৱাইছে ক'ত কি আছে। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই মানে চেনেলটোৰ নামটো সলাই দিছোঁ, অসমীয়া এক্সপেৰিমেণ্টৰ পৰা মই অবি বুলি ৰাখিছোঁ চেনেলটোৰ নাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। এয়াই আৰু চাওঁগে পঁইতাচোৰা চাবৰ বাবে কি হেতাও পৰা এয়া নিশ্চয় দেখিছে। গোটেই বেঞ্চৰ ওপৰত উঠাই বেঞ্চৰ ওপৰত উঠিছে, ডেস্কৰ ওপৰত উঠাই ডেস্কৰ ওপৰত উঠিছে, মাত্ৰ কেৱল লক্ষ্য পঁইতাচোৰা। যিবিলাকে চাব পৰা নাই গৰমত তাৰ পৰা দেখা পাবি নে ধৰ